হাঁহি উঠিছে, মাথা গৰম নিচিনা লাগি গৈছে মানে বন্ধুসকল। তাৰ কাৰণটো কি গম পোৱা নে? সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ যুঁজিবলৈ লৈছে আমাৰ কিছুমান ইউটিউবাৰ ব্লগাৰ। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অল ইনফো ইন আছামিজ চেনেললৈ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে অসমৰ কেইজনমান জনপ্ৰিয় ইউটিউবাৰৰ নিউজ লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। প্ৰথম খবৰটো হৈছে বিকাশ চেত্ৰী আৰু বেতালৰ বিষয়ে। হয়তো সকলোৱে গম পায় যে বিকাশ আৰু বেতালৰ মাজত কিছু কাজিয়া লাগি আছিল। যদি গম পোৱা নাই তেন্তে ডিছক্ৰিপশ্যনত লিংকটো থাকিব, ভিডিঅ'টোৰ চাই ল'ব। সেই কাজিয়াৰ বিষয়ে অসমৰ জনপ্ৰিয় ইউটিউবাৰ অসমৰ ডেকাই কি ক'লে শুনো আহা। মানে কথাটো কি হ'ল তোমাৰ, এতিয়া আমাৰ ইউটিউব জগতখনত দেখি মোৰ কিছুমান কথাত হাঁহি উঠিছে, মাথা গৰম নিচিনা লাগি গৈছে মানে বন্ধুসকল। তাৰ কাৰণটো কি গম পোৱা নে? সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ যুঁজিবলৈ লৈছে আমাৰ কিছুমান ইউটিউবাৰ ব্লগাৰ। যেনে ধৰি লওক তোমাৰ উদাহৰণ নহয়, ডাইৰেক্ট কৈছোঁ তোমাৰ বিকাশ আৰু তোমাৰ আমাৰ বেতাল। মানে কথাটো কি হ'ল চোৱা, তোমালোকৰ সিহঁতে এনেকুৱা হৈছে যেন সৰু ল'ৰা ছোৱালীহে। ইটোৱে কৈছে যে মই চোৱা মই বানপানীত ইমান সাহাৰ্য কৰিছোঁ, ইটোৱে কৈছে মই বানপানী সাহাৰ্য কৰিছোঁ। মানে কেঁচুৱা ল'ৰা ছোৱালীৰ নিচিনা মানে লাগিছে দুটাকে, মানে মই কৰিছোঁ দুটাই কৰিছে সমানে, মানে যিহেতু ক'বলগীয়া কি কথা আছে, মই কৰিছোঁ বুলি কয়। আৰু পূৰা মানে যুদ্ধ চলি আছে বৰ্তমান বেতাল আৰু তোমাৰ আই লাভ ট্ৰেভেল এণ্ড ফুড বিকাশৰ। মানে কি মানে এটাই মানে আমাৰ বিকাশে কৈছে যে বানপানী সময়ক লৈ কমেডি কৰি ফটো আমি কৰি ভিডিঅ' বনাইছে। আকৌ এজনে কৈছে মোৰ কণ্টেণ্টে এইটো কমেডি, মই বানপানী এনেকুৱা অৱস্থাত মই হাঁহি মাতি ভিডিঅ' বনাব পাৰিছোঁ। এইটো কথা সঁচাও বাৰু, বানপানী হ'ল বুলি কান্দি থাকিলেতো নহ'ব। যদি দুবাৰ মানুহ উপলুঙা কৰি বনালে বেলেগ কথা আছিলে। কিন্তু বিকাশৰ কথাটো কিছুমান ভুল নাই, কাৰণ বিকাশৰ কাটিং মাৰিছিলে বোলে এটালে, সেইকাৰণে। কিন্তু সেইবুলি তোমাৰ বন্ধুসকল সৰু সৰু কথাত যুদ্ধ কৰিব লৈছে। আগতে ভাবিছিলোঁ আমিহে অকৰা নেকি, আমিহে মূৰ্খ নেকি চাগে, সৰু সৰু কথাত যুদ্ধ কৰি যাওঁ, কণ্ট্ৰভাৰ্চি কৰি দিওঁ। কিন্তু দেখিছোঁ আজিকালি চোন ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাক যিবিলাকে মানে একদম পূৰা মানুহে ভাল পায়, মৰম কৰি আছে, সিহঁতো নিজৰ নিজৰ মাজত যুদ্ধ। কিবা সৰু ল'ৰা ছোৱালীৰ নিচিনা লাগি গৈছে, মাথা গৰম নিচিনা মোৰ অনুভৱ হৈ যায়। মানে কেলৈ গম পোৱা নাই? কাৰণ মই চিধা কথা কৈছোঁ ভাই, মই কাকো মই খাতিৰ নকৰোঁ, তোমাৰ সঁচা কথা ভাৱে ক'ম। মানে মই সহায় কৰিছোঁ এইবোৰ ফুটনি মাৰিবলগীয়া কথা নেকি বাৰু? ভগৱানে দেখি আছে নহয়, ভগৱানে সকলোকে কিবা কৰিব, মানে মংগল কৰিব যি ভাল। যদি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব ইচ্ছা আছে তেন্তে ডিছক্ৰিপশ্যনত লিংকটো থাকিব, চাই ল'ব। চ' বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ দ্বিতীয় আপডেটটো হৈছে মুস্তাফিজুৰ ৰহমানৰ ওপৰত। মুস্তাফিজুৰ ৰহমানে বৰ্তমান বহুত বিতৰ্কত সোমাই আছে, হয়তো সকলোৱে গমেই পায়। মুস্তাফিজুৰ ৰহমানৰ ওপৰত এইবাৰ কেইজনমান ল'ৰাই অভিযোগ আনিছে। কি অভিযোগ আনিছে যুৱক কেইজনৰ মুখেৰে শুনো আহা। মুস্তাফিজুৰ ৰহমান তেখেতে সকলোৱে জানে বহুত ডাঙৰ ইউটিউবাৰ বুলি, কিন্তু আমি ইমান দিন গম পোৱা নাছিলোঁ যে আমাৰ চেনেলবিলাক সি ডিজেবল কৰি আছে। আজি আমাক আমাৰ চেনেলবিলাক ধ্বংস কৰি আমাক পথৰ ভিখাৰী বনাই দিছে। আমি যিবিলাক এডুকেটেড ল'ৰা, তেখেতে BHC, মই এম এ ক্লিয়াৰ কৰা ল'ৰা, এই গোটেইকেইটা হাই ছেকেণ্ডেৰী পাছ কৰা। মোৰ এটা অনুৰোধ, এই মুস্তাফিজুৰ ৰহমান আজি আমাক এই পথৰ ভিখাৰীটো কিহৰ কাৰণে বনাল? ইয়াৰ ঘৰৰ সম্পত্তিটো আমি লোৱা নাই, আমি লৈছোঁ আমাৰ আমি ভিডিঅ' বনাইছোঁ, আমি ইউটিউবত এৰিছোঁ, ইউটিউবৰ পৰা আৰ্নিং পাইছোঁ, সেইটো দি আমাৰ সংসাৰ চলাইছিলোঁ। আজি কিয় আমাক সেই পইচাৰ পৰা, সেই ইউটিউবৰ পৰা আমাক বঞ্চিত কৰালে তেখেতে? এই পইচাৰ আঁৰত কিবা কাহিনী আছে নেকি? আমি কালি হয়তো নিউজটো আমি গম পাইছোঁ, নিউজত আমি কিছু শুনিছোঁ তেখেতৰ বিষয়ে, কিন্তু আজি আমি ক'ব লগা বাধ্য হৈ গৈছোঁ যে আমাৰ ফুল এভিডেঞ্চ আমাৰ হাতত। সৰু সুৰা চেনেল বহুতকেইটা নষ্ট কৰিছে, তাৰে ভিতৰত গোবিন্দপুৰৰ এখন চেনেল আছে। চেনেলখনৰ নামটো মই ক'ম পিছত, যেতিয়া প্ৰমাণ লাগিব নামটো ক'ম। আৰু ষ্ট্ৰাইক যে মাৰিছে সেইবিলাকো সঁচা, সকলো প্ৰমাণ আছে। দৰকাৰ পৰিলে সকলো প্ৰমাণ সহকাৰে আমি আপোনালোকক এই ভিডিঅ'টোৰ লিংকটো ডিছক্ৰিপশ্যনত থাকিব, চাই ল'ব। আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।